হেল্ল' গাইজ, কি খবৰ? মানে বহু কেইদিনমান আগতে বনোৱা ফেচবুকত এটা ভিডিঅ' বনাইছিলোঁ, যিটো লোহিত অৰ্থাৎ অন্যক যাত্ৰা চেনেলৰ সহায় কৰিবলৈ আহিছিল। তো আজি আকৌ তেখেত আহিছে। কি কাৰণে মানে এটা বৃদ্ধাশ্ৰম এখন খুলিছে গুৱাহাটীত। তো তাৰ কাৰণে আমাৰ গাঁৱৰে এজন লোকৰ চন্দ্ৰপুৰৰ শুৱালকুছি চন্দ্ৰপুৰৰ নিবাসী কৃষ্ণ দাসক নিবলৈ আহিছে। তো তাৰে কিছুমান ভিডিঅ' মই ক্লিক কৰি আনিছোঁ। সেই ভিডিঅ'খিনি দেখাম আপোনালোকক। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব। সৌৱা লোহিত নাথ, যি অসমৰ প্ৰায়ভাগ ঠাইলৈ গৈ মানুহক সহায় কৰাত হয়তো আপোনালোকে দেখিছে আৰু মোৰ চেনেলৰ দ্বিতীয়বাৰৰ বাবে আপোনালোকে দেখিবলৈ পাইছে। যি মোৰ লগত পেজৰ লগত জড়িত সকলোৱে চাগে তেখেতক চিনিয়ে পায়। তো দ্বিতীয়বাৰ আকৌ আমাৰ শুৱালকুছিত আহি এজন উপস্থিত হৈছে। আপুনি ইয়াতে থাকে? তাতে থাকোঁ, খাবা নাপাওঁ, আহি নাপাওঁ, ইয়াতে থাকোঁ। চকু পানী ওলাই যায়, মই নোৱাৰোঁ আকৌ। কিমান আপোনাৰ বয়স কিমানমান হৈছে? 95 বছৰ। নহ'লেওতো 85 হ'ব। ইয়াতে আচৰিত তাৰপৰা। আপোনাৰ নামটো, ভাল নামটো? কৃষ্ণৰাম দাস। কৃষ্ণৰাম দাস। নিজৰ ঘৰৰ মাটি ভাবকচোন। আপুনি কি মাটি নিজে কিনিছিলে? আপুনি নিজে কিনিছিলে? আপোনাৰ পৈতৃক সম্পত্তি নে আপুনি কিনিছিল? কিনা মাটি। কিনা মাটি আছিল। আপোনাৰ ঘৰ ক'ত এনে? হয়, হিন্দুচিৰি পাহাৰত। পাহাৰত আছে। দেৱালৰ কাষত। দেৱালৰ কাষত আছে। পাহাৰ মানে আপোনাৰ এই হেৰি কি দেশৰ দেৱালত নেকি? তাতে আছিল নেকি আপোনাৰ? এতিয়াৰ পৰা আপুনি চিন্তা কৰিব নালাগে, মোৰ লগত থাকিব, ঠিক আছে? যত্ন ল'ব কাৰণে আপোনাৰ তেখেতক মাতি দিয়ক। মই খাবা নাপাওঁ, আহি নাপাওঁ। ইয়াৰে স্থানীয় হৈছিল ন? এটি কৰুণ দৃশ্য দেখুৱাবলৈ মই এই মুহূৰ্তত উপস্থিত আছোঁ নষ্টনগৰী শুৱালকুছিৰ চন্দ্ৰপুৰত। আৰু মই কেমেৰা পাৰ্চন অমল লচক পোনপ্ৰথমে এইগৰাকী 95 ঊৰ্ধৰ এগৰাকী লোকক দেখুৱাবলৈ কৈছোঁ। ক'ব লাগিব যে এইগৰাকী লোক কেইবাবছৰ ধৰি এই ঠাইখিনিৰে তেওঁ বসবাস কৰি আছে। তেওঁৰ যি পুত্ৰ আছিল, একমাত্ৰ পুত্ৰ, এই পুত্ৰই তেওঁৰ মাটি সম্পত্তি বিক্ৰী কৰি তেওঁ এই বাৰাণ্ডাখনত তেওঁ দিন কটাইছে বিগত কেইবছৰ ধৰি আৰু যথেষ্ট এক কদৰ্যময়। এনেদৰে তেওঁক আমি আজি যন্ত্ৰণাকাতৰ এই পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰি যি ফাদাৰ অল্ড এজ হোম নতুনকৈ নৱনিৰ্মিত, তাত আমি তেখেতক আজি পঠাবলৈ আমি সক্ষম হ'লোঁ। এইখিনি শুৱালকুছি হাতীয়ত্ৰস্থিত হিয়া দাসৰ অলপ সাহস আৰু মোৰ অকণমান প্ৰচেষ্টাৰ ফলত এইখিনি আজি হৈ উঠিলে। মানে আজি আপোনাৰ এই বচালে, আপুনিতো গম নাপালে হয়। আৰু বহুতে হয়তো চিনিয়ে নাপায় এইগৰাকীয়ে হ'ল হিয়া দাস। ভালত থাকিব পাৰিবি, ভয় নকৰিবি একো। ভালকে আপুনি খাব চব পাব, আপুনি চিন্তা কৰিব নালাগে একো। আপুনি আৰু এই মহন্তৰা এয়া দে নাকাটিব আপুনি। এই কিমান বছৰৰ পৰা এনেকুৱা এই 9 মাহৰ পৰা, প্ৰায় 9 মাহৰ পৰা 9 মাহত মেডিচিন বছৰ এনেকৈ গ'ল। জনাইছিলোঁ মানে এটা NGO সদস্য নামৰ NGO এটাৰ পৰা মই দাদাক লগ পালোঁ। তাৰপিছত সেই আইতাগৰাকীক আনি জনসৰক্ষী নামৰ আশ্ৰমখনত এতিয়া তেওঁক ৰাখিছোঁ, তেওঁ আছে। তাৰপিছত এই ককাজনক মই বহুত বছৰৰ পৰা লক্ষ্য কৰি আছিলোঁ। ক'ত দেখিছে? তেখেতে আমাৰ এইখিনিয়ে আছিল, আমাৰ এই দীঘলচাৰ কাষতে আছিল। হয়, তাৰপিছত এয়া কিবা আৰ্থিক সমস্যাত জড়িত কিবা নিজৰ বাকী বিক্ৰী কৰি থৈ তেখেতে চন্দ্ৰপুৰত হৈ গ'ল। এই চন্দ্ৰপুৰত যোৱাৰ পিছত তেখেতৰ ল'ৰাই মানে তেখেতৰ ৱাইফ ঢুকাই গ'ল। তাৰপিছত তেখেতৰ ল'ৰাই মাটিখিনি বিকি তেওঁক নিথৰুৱা কৰি এৰি থৈ গ'ল। এনেদৰেই এই যাত্ৰা মোৰ সদায় অব্যাহত থাকিব। আপোনালোকৰ অকণমান সহায় আৰু আশীৰ্বাদৰ বাবে মই এইখিনি কৰিবলৈ আজি সক্ষম হৈছোঁ। তো আজিলৈ ইমানে। ধন্যবাদ। জয় আই অসম।